টাৱাঙৰ সীমান্তত 9 ডিচেম্বৰত চীন ভাৰত সেনাৰ মাজত হোৱা সংঘাতৰ পাছত সীমান্তত বৃদ্ধি পাইছে উত্তেজনা। টাৱাঙৰ আকাশত বৃদ্ধি পাইছে বায়ু সেনাৰ টহল। উল্লেখযোগ্য যে 9 ডিচেম্বৰত টাৱাং সীমান্তত হোৱা ভাৰত চীন সেনাৰ সংঘৰ্ষ আৰু চীন সেনাৰ ড্ৰোন 3বাৰকৈ ভাৰতীয় সেনাই ধ্বংস কৰাৰ পাছত বৃদ্ধি পাইছে বায়ু সেনাৰ যুঁজাৰু বিমান। তেজপুৰ আৰু তিনিচুকীয়াৰ বিমান ঘাটিত সুখোই 30 মোতায়েন কৰাৰ বিপৰীতে ৰাফেল যুঁজাৰু বিমান পশ্চিমবংগৰ হাছিমাৰাত ৰখা হৈছে। অতি কম সময়তে ৰাফেলে উত্তৰ পূবৰ আকাশত উৰি প্ৰতিৰক্ষাক অধিক শক্তিশালী কৰি তুলিব পাৰে। টাৱাং সাগৰ পৃষ্ঠৰ পৰা 17,000 ফুট উচ্চতাত অৱস্থিত। সমগ্ৰ অৰুণাচল প্ৰদেশ টাৱাঙৰ পৰা নিৰীক্ষণ কৰিব পাৰি আৰু যাৰ বাবে চীনে টাৱাং দখল কৰিবলৈ চেষ্টা চলাই আছে বুলি খবৰ প্ৰকাশ পাইছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ আপডেট।